Hello friends, আজি আসাম টেট 2021 রেজাল্ট সম্পর্কে আহিল এক বিশেষ খবর। এই খবরটোলৈ আজি আমি এইটো ভিডিওত আলোচনা কৰিম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিওটো চোৱাৰ আগতে আপোনালোক অনুৰোধ থাকিল আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো এটা চেনেল আৰু মই একেবাৰে নতুন, সেয়েহে আপোনালোক অনুৰোধ থাকিল আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। তাৰমানে আমি সকলোৱে চিন্তিত হৈ আছিলোঁ ৰেজাল্টটো কেতিয়া দিব, কোন তাৰিখত রেজাল্ট দিব, সেই সম্পর্কে আমি সকলে চিন্তিত হৈ আছিলোঁ। এই চিন্তাৰ মাজতে হঠাৎ এটা খবৰ আহিল। খবৰটো বিভিন্ন ইউটিউব চেনেলত অলৰেডি প্ৰকাশ পাইছে। আমি খবৰটো আপোনালোলৈ দিব বিচাৰিছোঁ যে খবৰটো হয়নে নহয়। তাৰমানে এটা চেনেলত চালোঁ 14 তাৰিখত আসাম টেটৰ রেজাল্ট দিব, কিন্তু অহাকালি তেনেহ'লে হ'ব। আৰু এটা চেনেল এটা ৱেবছাইটত চালোঁ 15 তাৰিখত দিব, আৰু এটা ৱেবছাইটত চালোঁ ডিচেম্বৰৰ 3rd উইকত দিয়া বুলি রেজাল্ট ডিক্লেয়াৰ কৰিব বুলি চালোঁ। তো আজি আমি সেই বিষয়ে আলোচনা কৰিম, কিয়নো আপোনালোকে চাইছে এইটো ৱেবছাইটত স্পষ্টকৈ দিয়া আছে আসাম টেটৰ রেজাল্ট মে বি ডিক্লেয়াৰ 1 hour before December 15, 2021। এইটো ৱেবছাইটে স্পষ্টকৈ দিয়া আছে যে আসাম টেটৰ রেজাল্ট 15 ডিচেম্বৰত দিয়া বুলি স্পষ্টকৈ দিছে যে আসাম টেটৰ রেজাল্ট 15 তাৰিখত দিব। আৰু এটা ৱেবছাইট আপোনালোকে চাওক, এইটো ৱেবছাইটক আকৌ কি দিছে 3rd week of December 2021 রেজাল্ট ডিক্লেৰেশ্যন ডেট। রেজাল্ট ডিক্লেৰেশ্যন ডেট দেখুৱাইছে 3rd week ডিচেম্বৰ, মানে ডিচেম্বৰৰ 15, 20, 21 তাৰিখৰ মাজত আসাম টেটৰ ৰেজাল্টটো দিব। কিন্তু এই ডেটবোৰ সঁচাকৈ শুদ্ধ নে সঁচা নে, এইটোৱে আমাক বিবেচনাত পেলাইছে, কিয়নো একেবাৰে তিনিটা ৱেবছাইটত তিনি ধৰণৰ ডেটটো আমাক বিবেচনাত পেলাইছে। আৰু এইটো ৱেবছাইটত চাওক, এইটো ৱেবছাইটত স্পষ্টকৈ দিয়া আছে যে আসাম টেট 2021 রেজাল্ট মে বি ডিক্লেয়ার্ড উইদিন 14 ডিসেম্বর 2021। এইটোৰ ৱেবছাইটত স্পষ্টকৈ দিয়া আছে 14 তাৰিখ ডিচেম্বৰ মাহত। চাওক, যদি 14 তাৰিখত রেজাল্ট দিয়ে, ডিচেম্বৰ মাহত 14 তাৰিখত রেজাল্ট দিয়ে, তাৰমানে অহাকালি হ'ব মঙ্গলবাৰত রেজাল্টটো দিয়া বুলি এইটো ৱেবছাইটত দেখাইছে। যিহেতু যদি 14 তাৰিখত রেজাল্ট দিয়ে, তেনেহ'লে আজি নটিফিকেশ্যন আহিব লাগিছিলে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা হওক বা শিক্ষা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হওক বা সেৱাৰ পৰা হওক। এইটোৱে এটা আহিব লাগিছিলে যে নটিফিকেশ্যন আহিব লাগিছিল যে অহা মঙ্গলবাৰে বা 14 তাৰিখত রেজাল্টটো দিব, এনেকুৱা এটা নটিফিকেশ্যন আহিব লাগিছিল, কিন্তু নাহিলে। সেয়ে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে এই যিবোৰ ৱেবছাইটত 14 তাৰিখত রেজাল্ট দিয়া বুলি কৈছে, তেওঁলোকে এইটো ফেক কৰিছে। কেৱল ভিজিটৰ বঢ়াবলৈ তেওঁলোকে এটা ডেট দি থৈছে। আৰু 15 তাৰিখত কথাটো কওঁ, যদি 15 তাৰিখত রেজাল্ট দিয়ে, তেনেহ'লে আগতীয়াকৈ অহাকালি পুৱাতে আমি জানিব পাৰিম যে 15 তাৰিখত রেজাল্ট দিব নে নাই। কিজানি দিব পাৰে, কিয়নো এদিন আৰু মাজত আছে। শিক্ষা ডিপাৰ্টমেণ্টে এদিনৰ রেজাল্ট দিয়াৰ এদিন আগতে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব পাৰে, কিন্তু এইটো আমাৰ যেন শুদ্ধ লগা নাই। কিয়নো যোৱা কেইদিনমান ধৰি বিভিন্ন ৱেবছাইট হোৱাটছএপতে হওক বা বিভিন্ন ইয়াতে হওক যিবোৰ কথা চলিয়ে আছে বা হৈ আছে, কিন্তু এতিয়াও শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি অহা নাই। 14 তাৰিখে হওক বা 15 তাৰিখে হওক বা ডিচেম্বৰ মাহৰ 3rd উইকতে হওক, এই যদি নিশ্চিতভাৱে এইটো সঁচা হয়, তেনেহ'লে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কি আহিলে হয়, নটিফিকেশ্যন আহিলে হয়। আমি ইয়াৰ পৰা ক'ব পাৰোঁ এই ৱেবছাইট ক্ৰিয়েটাৰসকলে ভিজিট বঢ়াবলৈ এনেকুৱা এটা আকৰ্ষণীয় বা দৃষ্টিনন্দন ডেট দি থৈছে যেন যে সকলো পৰীক্ষাৰ্থীয়ে উদ্বিগ্ন হৈ আছে আমাৰ রেজাল্টটো কেতিয়া দিব। এই রেজাল্টৰ চোৱাৰ বাবে সিহঁতে সকলো সময়তে ৱেবছাইটবোৰ ভিজিট কৰে, সেয়ে ভিজিটৰ কাৰণে তেওঁলোকে এনেকুৱা কৰিছে। চ' আমি ইয়াৰ পৰা এইটো ক'ব পাৰোঁ যে 14 তাৰিখ আৰু 15 তাৰিখৰ যি কথা ওলাইছে বা যি ডেট ৱেবছাইটত দিছে, এইটো একেবাৰে ফেক। আমি এইটো বিশ্বাস কৰিব নালাগে, কিয়নো 14 বা 15 তাৰিখত রেজাল্ট নহয়। যদি রেজাল্ট হয়, আগতীয়াকৈ শিক্ষা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিকোনো এটা নটিফিকেশ্যন আহিলেও হয়।
তো আপনার আমি এতিয়া কি কৰিম যে পৰীক্ষাৰ্থীসকলে কি কৰিম যে ইউটিউবে এনেকুৱা দেখায় বা এনেকুৱা দেখায় তো আমি এইটোৱে আমাৰ ক্ষতি হ'ব যেতিয়া ছেভ অনলাইন ORG.in ইয়াত এইটো ৱেবছাইটতো লগ ইন কৰিব লাগিব বা ছেভাৰ SSA.assam.in ইয়াতে তাত আমি কি কৰিব লাগিব লগ ইন কৰি আমি সদায় লগ ইন কৰি আমি শুদ্ধটো চাব লাগিব যাতে আমাক কোনেও বেমেজালিত পেলাব নোৱাৰে যে ৰিজাল্ট কোনদিন দিব এই সম্পৰ্কে আমাক কোনেও জানি ধোকা দিব নোৱাৰে। আৰু আপোনালৈ এটা বিশেষ অনুৰোধ কৰিছোঁ যে ৰিজাল্ট দিয়াৰ আৰু কেইদিনমান আছে কিয়নো যিসকলৰ মোবাইলত মেছেজ আহিছিলে তেওঁলোকৰ মোবাইলত আকৌ মেছেজ আহিছে কিজানি দুষ্টচক্ৰৰ আপোনালোকে ফোন কৰিব পাৰে এই ফোনৰ পৰা বিৰত থাকিব আৰু টকা লেনদেনৰ পৰা বিৰত থাকিব কিয়নো দুষ্টচক্ৰৰ আদি আমি আমাৰ লাইফটো আমি আমাৰ কেৰিয়াৰটো বৰবাদ কৰিব নালাগে। সেয়েহে আমি আপোনালোকে অনুৰোধ জনাইছোঁ আপোনালোকে কোনো ধৰণৰ ভুৱা দুষ্ট চক্ৰৰ ফাঁদত যাতে নপৰে আৰু 2022 টেট হ'ব সেয়ে আপোনালোকে 2022 টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক আৰু যিসকলে ভালকৈ পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় উত্তীৰ্ণ হ'ব। জয় আই অসম।